খামতি ৰাজ্যৰ বিষয়ে দুই এষাৰ জনোৱা হওক প্ৰাচীন কুণ্ডিল নদীৰ পাৰত শদিয়াৰ আদিবাসীসকল আছিল খামতিসকল খামতিসকলে ইংৰাজৰ নীতিত ৰুষ্ট হৈ 1839 চনৰ 13 জানুৱাৰীত শদিয়া আক্ৰমণ কৰি পলিটিকেল এজেণ্ট কৰ্নেল হোৱাইটক হত্যা কৰিছিল প্ৰশ্ন আহিব পাৰে পলিটিকেল এজেণ্ট কৰ্নেল হোৱাইটক কোনে হত্যা কৰিছিল উত্তৰ হ'ব খামতিসকলে নেক্সট চিংফৌ ৰাজ্যৰ বিষয়ে দুই এষাৰ জনোৱা হওক আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত 1793 চন মানত চিংফৌসকলে অসমলৈ আহে চিংফৌসকলৰ পৰাক্ৰমী নেতা আছিল দুফাগাম 1847 চনত চিংফৌসকলে ইংৰাজৰ বিৰুদ্ধে শেষবাৰৰ বাবে বিদ্ৰোহ কৰিছিল মটক ৰাজ্যৰ বিষয়ে জনোৱা হওক মটকসকল কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ লোক মটক নামটো আদিতে খামতিসকলে দিয়া মৰাণ মটক তথা কছাৰীসকলৰ অধিকাংশই মায়ামৰা সত্ৰৰ শিষ্য হোৱাত তেওঁলোকক মোৱামৰীয়া নামেৰেও জনা গৈছিল মটক ৰাজ্যৰ প্ৰথমজন বৰ সেনাপতি আছিল মতিবৰ বৰ সেনাপতি 1842 চনৰ 26 ডিচেম্বৰত ইংৰাজে মটক ৰাজ্য অধিগ্ৰহণ কৰি লখিমপুৰ জিলাৰ লগত সামিল কৰে 12 ভূঞা বংশৰ বিষয়ে বা 12 ভূঞাসকলৰ বিষয়ে দুই এষাৰ জনোৱা হওক 12 ভূঞাসকল হ'ল প্ৰাচীন কালত অসমৰ এক খণ্ড শাসন কৰা ভূঞাসকলৰ 12টা পৰিয়াল ৰজা নোহোৱাকৈ যিসকলে নিজ ভোজ বলেৰে বা বাহুবলেৰে ৰাজ্য শাসন কৰিছিল তেওঁলোকক ভূঞা বোলা হৈছিল শ্ৰীমন্ত শংকৰদেৱ আছিল 12 ভূঞাসকলৰে এজন সুযোগ্য বংশধৰ